বিকালতে ইমান ভাল ছোৱালী MLA এজনীক পালে ভালেই হ'ব চব বস্তু বাহনি চব পাম ফোন এটা ল'ৰাটোক কৰিব লাগিব তাৰ কিমান ছোৱালী চাওঁ তাৰ পচন্দ নহয় এইজনী আকৌ কেনেকৈ পচন্দ হয় তাক ফোন এটাকে মাৰোঁ মোবাইলটোনো ক'ত গ'ল এইটো ইয়াতে আছে ল'ৰাটোক ফোন এটাকে মাৰি লওঁ বেটা মা জলদি ঘৰলৈ কাইলৈ ভিতৰত তোৰ লগত কথা আছে কি কথানো মা ফোনতে কোৱাচোন ফোনত ক'ব নোৱাৰো জলদি তই ঘৰলৈ হ'ব ঠিক আছে মা মই আজি ৰাতি ট্ৰেইনত উঠি কাইলৈ ৰাতিপুৱা পাই আছোঁ বাৰু ঠিক আছে 10টা বজাত ট্ৰেইন আছে হ'ব হ'ব মা থৈছোঁ হ'ব MLA যে আহিলে হঠাৎ আমাৰ ঘৰত কি কাম আছেনো গণেশৰ লগত কি কাম হ'ব পাৰে বাৰু নিশ্চয় মাৰপিটৰ কথাই হ'ব পাৰে নাতিটোৰ লগত MLA জনী কি কথা আছিলে বাৰু বোৱাৰীহঁতকে সুধি চাওঁ সৰু বোৱাৰী ডাঙৰ বোৱাৰী এইফালে আছোন কিবা কথা এটা আছে কি কথা আছে মা কি হ'ল মা বহা কথা এটা আছে সৰু বোৱাৰী ডাঙৰ বোৱাৰী MLA জনী কেলে আহিছিলে গণেশে কিবা উল্টা ফুল্টা কৰিছে নেকি নহয় মোৰ লাগিছে কিবা ভাল পচল্প হৈছে নেকি মোৰ তেনেকৈ ভাব হৈছে মোৰ মনত লাগিছে কিবা কাজিয়া কৰিছে নেকি হ'বও পাৰে নহয় কিবা প্ৰেমৰে কিবা হ'ব মা মোৰ ইমান গাটো বেয়া লাগিছে ভাত কেইটামান খাই হোংগে আপোনালোকো বলক কেইটামান খাই ল'ব এইবিলাক কথা পাতি মোৰ মাথাটো বেয়া হৈ গৈছে ব'লা আমিও লগতে ভাতকেইটা খাই লওঁগে বলক মাই বলক বৌ ভাতকেইটা খাই লওঁগে তাৰপৰা শুই থাকোঁগে বহুত ৰাতি হ'ল দীপিকা ভণ্টি মই ভাত খাই হৈ গ'ল মই শুওঁগে আপোনালোকো গৈ শুই থাককগে যাওক তুমিও যোৱা দীপিকা ভণ্টি শুই থাকাগে আমিও শুওঁগে বোৱাৰী লাইট চাইটকেইটা অফ কৰি দিয়াগে মই শুওঁগে যেনে তেনে ৰাতিটো হ'ল এতিয়া ৰাতিপুৱাটো কেতিয়ানো পুৱাব কেতিয়ানো গণেশৰ ওচৰত যাম গণেশৰ ঘৰত কেতিয়ানো বিয়া কথা পাতিম ৰাতিটো কেতিয়ানো পুৱাব আই লাভ ইউ গণেশ তুমি মোক প্ৰপ'জ কৰিছিলা মই তোমাক এনচাৰ নিদিলোঁ এতিয়া কালি ৰাতিপুৱা গৈ চবৰ আগত জনাম আই লাভ ইউ গণেশ তুমি মোৰ হয় সদায় কাৰণে মোৰ হৈ থাকিবা 10টা বাজিলে শুই থাকোঁ এতিয়া তাৰ কথা ভাবি ইমান ৰাতি হৈ গ'ল